পূবৰ আমাজন খ্যাত অসমৰ অভয়াৰণ্য দিহিং পাটকাইত কয়লা খননৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সৰ্বত্ৰে। ইতিমধ্যে বিভিন্ন দল সংগঠনে প্ৰতিবাদ জনাইছে কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে। আজি তিলৈ নগৰস্থিত ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰতো প্ৰতিবাদ জনাই বিভিন্ন দল সংগঠনে। আনহাতে খোৱাং চাৰিআলিতো খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে দিহিং পাটকাই অভয়াৰণ্য কয়লা খননৰ বিৰুদ্ধে। হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনৰ বিষয়ববীয়াই। গৰিহণা দিয়ে কেন্দ্ৰীয় চৰকাৰে কয়লা খননৰ বাবে অনুমোদন জনোৱা কাৰ্যৰ বিৰুদ্ধে। দিহিং পাটকাই যি বৰ্ষাৰণ্য তাক ধ্বংস নকৰিবৰ বাবে আমি মৰাণৰ বিভিন্ন দল সংগঠনে আমি এক শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যে কোনো কাৰণত যাতে দিহিং পাটকাই যি বৰ্ষাৰণ্য ধ্বংস নকৰে, তাৰ জীৱকুলৰ যাতে অনিষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এক উন্নয়নমুখী পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰক। পৃথিৱীৰ বুকুৰ পৰা যদি কয়লা তেওঁলোকে খনন কাৰ্য বা তেনেকুৱা ধৰণৰ খনিজ সম্পদ তেওঁলোকে খনন কাৰ্য কৰি থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে কিছু বছৰৰ পিছত এই খনন কাৰ্য বা সম্পদ অসমৰ পৰা নাইকিয়া হৈ যাব আৰু এই নাইকিয়া হোৱাৰ পাছত এই যি বৰ্ষাৰণ্য সম্পূৰ্ণৰূপে বৰ্ষাৰণ্য ধ্বংস হৈ যাব। গতিকে তাকে নকৰি আমি চৰকাৰক আহ্বান জনাইছোঁ, এখন পৰ্যটন কেন্দ্ৰ হিচাপে তেওঁলোকে এই যি বৰ্ষাৰণ্য ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰক, জীৱকুলৰ ধ্বংস নকৰি জীৱকুল সংৰক্ষণৰ কাৰণে তেওঁলোকে চিন্তা কৰক। তাৰ বাবে আমি মৰাণৰ যি দল সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থা বীৰ লাচিত সেনা মৰাণ সমষ্টি উন্নয়ন পৰিষদে আমি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ। দিহিং পাটকাই অভয়াৰণ্যত যি মুক্ত কয়লা খনন কাৰ্যসূচী, সেই কাৰ্যসূচী কেতিয়াও মানি লোৱা নহ'ব। আমি খোৱাং ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানৰ খোৱাং আজি ছাত্ৰ সন্থাই এই দিহিং পাটকাই অভয়াৰণ্যত যি মুক্ত কয়লা খনন কাৰ্যসূচী চলি আছে, সেই কাৰ্যসূচীক তীব্ৰ বিৰোধিতা জনাই আজি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চৰকাৰে দিহিং পাটকাই কয়লা খনন কাৰ্য চলাবলৈ যি অনুমতি প্ৰদান কৰিছে, তাক আমি ছাত্ৰ সন্থাই